নমস্কাৰ সকলোকে আজি লৈ আহিছো নতুন এটা মিনি ব্লগ 2 দিনমান দিয়া নাছিলো তো আজি অকণমান ভাবিছো ডেইলি লাইফটো অকণমান দেখাওঁ আৰু আজি বৰ ঠাণ্ডা ইয়াতে যোৱা সন্ধিয়াৰ পৰা বৰ বৰষুণ দিছে ভালে হৈছে দিয়কচোন বহুত দিনৰ মূৰত বৰষুণ দিছে তো যি কি নহওক আমাৰ ইয়াতে মানে পানীৰ খুব কষ্ট খুব অভাৱ এইটো সিজনত ফাগুন চত মাহৰ এইটো বতৰত পানী মানে নাথাকে তো সেই ক্ষেত্ৰত বৰষুণ দিয়াৰ কাৰণে খুব উপকৃত যি কি নহওক আৰু দিব লাগিছিল আজি দিব সম্ভৱ দিনটোত বতৰটো এতিয়াও বেয়া হৈ আছে আহকচোন দিনটোৰ কামখিনি আৰম্ভ কৰোঁ তাই মোক হেল্প কৰি দি আছে দেই হৈ গ'ল চাৰিওফাল চাফা কৰিলোঁ দেই এয়া আমাৰ নিত্য ঘৰ চাফা হ'ল এতিয়া পাকঘৰত টেনশ্যন এই আমাৰ বাবা হামু লাগছে ইয়াৰ টোপনি ধৰিছে তাইক এতিয়া পঢ়িব দিছোঁ ৰাতিপুৱাৰ পৰা মোৰ লগতে থাকিল এতিয়া অলপ পঢ়ক হৈছে তোমাৰ হা লিখিছা সেইকেইটা লিখিছা নেক্সট কি পঢ়ি আছা চাওঁ ইয়া ভাগিনীক লিখিব দিছোঁ হোমৱৰ্ক ইয়া ছোৱালীক দিলোঁ লিখিব তাই লিখি থাকক মই গা ধুই আহোঁ আহি ব্ৰেকফাষ্ট কৰিম ঠিক আছে তেতিয়াহ'লে আৰু এটা ভিডিঅ'ত লগ পাম বাই বাই